নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক কাহিনী লৈ মই আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কেইটামান ভৌতিক কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুতে চালে, বহুতে ভাল পালে। কিছুমানে অৱশ্যে গালিৰে উপচায়ো পেলাইছে। গালি শুনিলে মনটো অকণ বেয়া লাগে দিয়কচোন। তথাপিতো আপোনালোকৰ মৰমবোৰ মই বুজি পাইছোঁ। কেনেকৈ? কাৰণ আপোনালোকে মেছেজ বক্সটো মেছেজেৰে উপচাই পেলাইছে। মোৰ হাতত তাৰ প্ৰমাণো আছে। বহুতে নিজৰ এক্সপিৰিয়েঞ্চ, নিজে শুনা কাহিনীবোৰ মোৰ লগত শ্বেয়াৰ কৰিছে। সেয়েহে ভাবিলোঁ আজি এটা শ্বেয়াৰ কৰা অনুভৱ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। মোৰ মেছেজতেই হিমাক্ষী ভৰালীয়ে তেওঁৰ এটা এক্সপিৰিয়েঞ্চ মোৰ লগত শ্বেয়াৰ কৰিছে। গতিকে আহকচোন শুনো হিমাক্ষীয়ে কিনো অনুভৱ কৰিলে। হিমাক্ষীৰ দেউতাক চাকৰি সূত্ৰে শিৱসাগৰত থাকে। কেইদিনমানৰ পৰা তেওঁৰ গাটো অলপ বেয়া। সেয়েহে তেওঁক শুশ্ৰূষা কৰিবৰ কাৰণে মাক শিৱসাগৰলৈ গৈছে। হিমাক্ষীয়ে অকলে থাকিবলৈ বেয়া পায়। তাইৰ বেষ্ট ফ্ৰেণ্ডজনীক ক'লে তই কেইদিনমান মোৰ ঘৰত থাকিবি নেকি? আৰু বেষ্ট ফ্ৰেণ্ডজনীও হ'ব বুলি ক'লে। এনেও ছোৱালীবোৰেতো আৰু বেষ্ট ফ্ৰেণ্ডৰ লগত থাকি সময় কটাই ভালেই পায়। দুয়োজনী একেখন কলেজতে পঢ়ে। গতিকে সেইকেইদিন দুয়োজনী একেলগে আছিল। এদিন হিমাক্ষী আৰু তাইৰ ফ্ৰেণ্ডে ক্লাছ কৰি ওলাই অহাৰ পাছত ফ্ৰেণ্ডজনীয়ে ক'লে যে আজি মোৰ এটা টিউশ্যন আছে 4টাৰ পৰা 5টা বজালৈ। গতিকে মই বাহিৰে তালৈকে যাওঁ, তই ঘৰলৈ যা, মই আহি আছোঁ। হিমাক্ষীয়ে ঘৰলৈ আহি গ'ল। ঘৰলৈ আহি দুপৰীয়া ভাত সাজ খাই অলপ জিৰাই ল'ম বুলি ভাবিলে। জিৰাই ল'ম বুলি ভাবিলেতো নহ'ব, ভাত ঘুমটিটো আহেই সকলোৰে। গতিকে হিমাক্ষীক কেতিয়া টোপনি গ'ল তাই গমেই নাপালে। আৰু কিমান সময় শুলে সেইটোও তাই ধৰিব নোৱাৰিলে। তাৰ পাছত দৰজা খোলাৰ শব্দ শুনিহে হিমাক্ষীয়ে সাৰ পালে। তেতিয়া তাই ভাবিলে দৰজাখন তাই বন্ধ কৰা নাছিলে নেকি বাৰু? হয়তো চাগে ফ্ৰেণ্ডজনী আহিব বুলি দৰজাৰ হুকটো খুলিয়ে থ'লে। তাৰপিছত তাই শব্দটো শুনাৰ পাছত উঠিবলৈ চেষ্টা কৰিছিলে। কিন্তু দুপৰীয়া শুলে যে এটা এলাহ ভাৱ আহে, অলপ কানিয়া কানিয়া লাগে। সেয়েহে তাই ভাবিলে যে শুয়ে থকা যাওক। আৰু তাই তেতিয়া ভৰিৰ শব্দ শুনিলে আৰু ড্ৰয়িং ৰুমত কোনোবা বহি কিতাপ লুটিয়াই থকা শব্দ তাই স্পষ্টকৈ শুনা পালে। তেতিয়া অলপ ঠাট্টাৰ সুৰেৰে তাই ক'লে যে আজি তই টিউশ্যনত গালি শুনিলি যেন পাওঁ, আহিয়ে দেখোন কিতাপ মেলিছহি। হিমাক্ষীৰ লগৰজনীয়ে পিছে একো উত্তৰ দিয়া নাই। অলপ দেৰিৰ পাছত তাই শুনিছে যে বেডৰুমৰ ফালে কোনোবা আহি আছে। খোজকাঢ়িলে ভৰিৰ গাঁঠিৰ এটা শব্দ হয় বহুতৰ। সেই শব্দটোও হিমাক্ষীয়ে শুনিছে। গতিকে তাই গম পাইছে যে ফ্ৰেণ্ডজনী বেডৰুমলৈ আহি আছে। অলপ দেৰি হ'ল কিন্তু বেডৰুমত কোনো সোমাই অহা নাই। হিমাক্ষীয়ে তাৰপিছত আকৌ এবাৰ মাত লগালে। এইবাৰ তাই দৰজা কেৰেক কৰা শব্দ শুনিছে। তেতিয়া হিমাক্ষীৰ অলপ খং উঠিছে আৰু তাই খঙতেই ক'লে যে কি তই মোক ভয় খুৱাবলৈ এইবোৰ কৰি আছ? তই ভাবিছ নেকি মই তই এইবোৰ কৰাৰ কাৰণে ভয় খাম বুলি? মই এইবিলাক ভয় চয় নাখাওঁ দেই। সেই বুলি কৈ তাই বিচনাৰ পৰা উঠিলে আৰু ক'লে যে আমি দুয়োজনীৰ কাৰণে মই চাহ বনাওঁগৈ। সেই বুলি তাই পাকঘৰলৈ গ'ল। আৰু পাকঘৰলৈ যাওঁতেই তাই অনুভৱ কৰিলে যে এটা ছাঁ তাই পিছফালেদি পাৰ হৈ গৈছে। ঘপককৈ ঘূৰি চাই দেখিছে কোনো নাই। এইবাৰ কিন্তু হিমাক্ষীৰ অলপ ভয় লাগিছে। তাৰপাছত তাই দৌৰাদৌৰিকৈ ড্ৰয়িং ৰুমলৈ গ'ল। দেখিলে ড্ৰয়িং ৰুমতো কোনো নাই। আকৌ এবাৰ বেডৰুমলৈ গ'ল। তাতো কোনো নথকা দেখি তাই ফোনটো উঠাই ভাবিলে তাইৰ ফ্ৰেণ্ডজনীটো ইয়াতে লুকাই আছে, গতিকে ফোনটোতো বাজিব আৰু ফোনটো উঠোৱাৰ লগে লগে পূৰা গালি দিম। সেই বুলি তাই ফ্ৰেণ্ডজনীৰ নাম্বাৰটো ডায়েল কৰিলে আৰু সিফালে ফ্ৰেণ্ডজনীয়ে ফোনটো উঠায়েই ক'লে যে চৰি দেই, মই এতিয়াও টিউশ্যনতে আছোঁ, আজি অলপ দেৰি হৈছে, মই এতিয়াহে তহঁতৰ ঘৰলৈ গৈ আছোঁ। তাৰপিছত হিমাক্ষী অলপ দেৰি স্তব্ধ হৈ গ'ল। ইমান দেৰি যিবোৰ তাই অনুভৱ কৰি আছিলে, তাৰমানে হিমাক্ষী ইমান দেৰি কাৰ লগত আছিলে বাৰু?